Hello and welcome back to my YouTube channel Naina's Blogole. A very good morning, happy weekend. Have lots and lots of fun. আৰু আপোনালোকৰ খবৰ খাতি কেনেকা আজিতো সানডে হয় আপোনালোকে কি কৰিব আপোনালোকে জনাবচোন মোক কমেন্ট কৰি কি কৰিলে কি নাই কৰা আহক তেনেহলে মোৰ ভিডিওটো আৰম্ভ কৰো মই বেছি দেৰি শুই উঠা হোৱা নাই যিহেতু জাস্ট 15 মিনিটস মানে হৈছে সব বিছনা গুটে লেটৰা হৈয়ে আছে বেয়া নাপাব আকতে বিছনাখন লেটৰা বিছনাখন দেখাই দিলো বুলি মই সাফা কৰিম এতিয়া সাফা কৰি পিনে আমি গৰম পানী খাবলৈ যাম মই ফাৰ্স্ট ৰাতিপুৱা শুই উঠি মোৰ ৰুটিন হয় মই গৰম পানী খাও হয় গৰম পানী নেমু টেঙা লগত মিলাই পিনে খাও এয়া সব মোৰ বিছনা পাৰি হৈ গল ধুনিয়াকে মই বিছনাখন পাৰি ললো এতি সময় হৈছে সময়টো দেখাই লওঁ আপোনালোকক এয়া সব আপোনালোকৰ সময় হৈছে 8:20 8:20 হৈছে এতিয়া আমাৰ সময় তেনেহলে বল আমি পাকঘৰলৈ যাওঁ পাকঘৰলৈ গৈ পিনে গৰম পানী বনাই খাই লওঁগে এয়া মই এতিয়া কিচেনলৈ আহি গলো কিচেনলৈ আহা পিছত মই এতিয়া গৰম পানীখন কৰি লওঁ তাৰ পিছত আমি গৰম পানী ধুনিয়াকে বহি খাম তাৰ পিছত আপোনালোকে ভিডিওটো হেখলৈকে চাব মই আজি গোটেই দিনটো কি কৰিলো এয়া সব পানী উতলি গৈছে ধুনিয়াকে বাবলছ আহি গৈছে এনেকে কৰিলে যদি বাবলছ আহি যায় তেতিয়া আপোনালোকে গম পাই যাব যে পানী গৰম হৈ গৈছে ড্ৰাইং ৰুমত বহি পিনে আৰামছে বহি ধুনিয়াকে গৰম পানীখন খাম অলপমান নেমু টেঙা মিলোৱা আছে আপোনালোকে নিমিলালেও একো কথা নাই গৰম পানী খালে এইটো কাৰণে ভাল যে আপোনালোকৰ ডাইজেষ্টিভ সিস্টেম ভালকৈ থাকে বহুতো প্ৰবলেম থাকে তো হেতু কাৰণে হেবিলাক ভাল কৰে আৰু আপোনালোকৰ weight lossত হেল্প কৰে তো ছোৱালী বিলাকৰ কাৰণে ইনফেক্ট আজিকালি লৰা বিলাকেও weight loss বহুত গুৰুত্ব দিয়ে তো যেতিয়া আপোনালোকে ডায়েট মেইনটেইন কৰে বা আপোনালোকে এক্সাৰসাইজ কৰে তেতিয়া আপোনালোকে গৰম পানী ৰাতিপুৱা শুই উঠি এমটি ষ্টমাকত খাব খালি পেটত খাব পাৰে তেতিয়া ধুনিয়াকে আপোনালোকৰ weight loss কৰিবলৈ হেল্প কৰিব ফেট বাৰ্ন কৰিব আপোনালোকৰ বাট মই নিজৰ ডাইজেষ্টিভ সিস্টেম ভাল কৰিবলৈ খাওঁ কৰি আজৰি হলো এতিয়া মই মোৰ ব্ৰেকফাষ্ট কৰো মই ব্ৰেকফাষ্টত বেছি একো নকৰো আজিটো আৰু একো নকৰো আজি মই বাস লাল চাহ খাম আৰু আপোনালোকৰ বিস্কিট 2-3 খিলা খাম হেয়াই মোৰ আজি হল ব্ৰেকফাষ্ট আজি লাঞ্চত মই ৰাজমা চাৱল বনাম হেতু কাৰণে ৰাজমাটো মোৰ কাৰণে হেভি হৈ যায় হেতু কাৰণে মই এতিয়া ব্ৰেকফাষ্টটো বেছি লাইট কৰো এয়া সব মোৰ মৰ্নিং ব্ৰেকফাষ্ট বিস্কিট গুটে টেমাটোৱে আনিলো বাৰু মই বাট ইয়াত মই 3 খিলাই খাম আৰু এয়া মোৰ লাল চাহ আজি ব্ৰেকফাষ্ট এয়াই কাম কৰি আজৰি হলো ব্ৰেকফাষ্ট কৰি ললো চাহ বিস্কিট খাম বুলি কৈছিলো হেয়াও খালো এতিয়া মই অলপ দেৰি ৰেষ্ট কৰিম 5 মিনিট মান ৰেষ্ট কৰিম তাৰ পিছত গা ধুমগে গা ধুই উলাই পিনে আপোনালোকক কিচেনত লগ পাম welcome back to my kitchen হয় ব্ৰেকফাষ্ট কৰিলো আপোনালোকক কৈছিলো তাৰ পিছত অলপ দেৰি বহি মেলি মই ৰেষ্ট লৈ গা ধুলো গা চা ধুই সব মই ৰেডি হৈ গলো এতিয়া গা চা ধুই হৈ গল এতিয়া আপোনালোকৰ সময় হৈছে 11:30 বাজিলে তো লাঞ্চটো ফটাফট প্ৰিপেয়াৰ কৰি লওঁ আমি লাঞ্চত আজি বিশেষ একো নকৰো এতিয়া মই জাস্ট ৰাজমা আৰু চাৱল বনাম
ৰেডি হৈ গ'ল এতিয়া মই খাই লওঁ লাঞ্চ কৰি লওঁ মই এতিয়া ছটৰ ওপৰলৈ আহি আছোঁ ছটৰ ওপৰত আমাৰ কাপোৰ মেলা আছিলে সেইখিনি এতিয়া আমি ল'বলৈ আহিছোঁ হয় এয়া চাওক কাপোৰ মেলা আছিলে তো এই গোটেই কাপোৰখিনি লৈ যাবলৈ আহিছোঁ তাৰ প্ৰথমেই মই খোজকাঢ়ি ল'ম সদায় মই আন্ধাৰ হোৱাৰ পাছত খোজকাঢ়োঁ আজি ভিডিঅ'টোত মই দেখাব নোৱাৰিম কাৰণে ৰাতি আন্ধাৰ আহিব সেইটো কাৰণে মই এতিয়াই খোজকাঢ়ি লওঁ খোজকাঢ়াৰ পিছত আমি কাপোৰখিনি লৈ পিনে ৰুমলৈ যাম আকৌ আপোনালোকৰ কাৰণে এটা স্পেচিয়েল ডিছ ৰেডি কৰি থৈছোঁ মই য়েছ হোম মেড স্পেচিয়েল ডিছ ৰেডি কৰি থৈছোঁ যিটো আজি মোৰ ছানডে স্পেচিয়েল হয় আজিৰ ভিডিঅ'টো তেনেহ'লে ইয়াতে সামৰিছোঁ প্লিজ মোৰ ভিডিঅ'টো ভাল লাগিলে যদি প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকৈ মই নতুন ভিডিঅ'জ লৈ পিনে আপোনালোকৰ ওচৰত আহি থাকিম টিল দেন বাই বাই